পচন্দ কৰে আৰু ছোৱালী দুজনীক বিয়াই দি দিম। তই এইখিনি সহায় কৰাৰ কাৰণে বহুত ভাল পাইছোঁ। মনতে আমাৰ চিন্তাই হৈ গৈছিল ছোৱালী দুজনীক লৈ। মই খবৰটো এতিয়াই দিমগৈ। তেতিয়াহ'লে সিহঁত কালিলৈ হয়তো আহিও যাব পাৰে। বাইদেউক বহুত খৰখেদাকৈ বিয়াখন পতাৰ কথা কৈছে। সিহঁত দুজনীকো এবাৰ সুধি চাব লাগিব নহয় মামনি, গাভৰু ছোৱালীৰ কথা ক'ৰবাত কিবা কৰিয়ে থৈছে বা। খুৰী, তই এইবোৰ এনেই চিন্তা কৰি আছ। মই আহোঁতে জোনালী আৰু তৰালীক ৰাস্তাত লগ পাই আহিছোঁ নহয়। সিহঁত দুজনীক মই কথাটো সুধিছিলোঁ। সিহঁতে ক'লে তহঁতে যদি একো নকওঁ তাহাঁতৰ কোনো আপত্তি নাই। মা দেউতাই যি কয় আমি তাকেই মানি ল'ম বুলিহে কৈ পঠাইছে। ঠিক আছে মামনি, তই এতিয়া ঘৰলৈকে যা। তেতিয়াহ'লে খবৰটো দিবিগৈ সিহঁতক, আৰু সিহঁত কেতিয়া আহে সেই কথা মোক জনাবিহি। হ'ব খুৰী, মই এতিয়াই সিহঁতক ক'মগৈ। তই এটা কাম কৰিবিচোন, জোনালী বা তৰালী যিকোনো এজনীক পঠাই দিবি আমাৰ ঘৰলৈ। কালিলৈ অকল ল'ৰা ঘৰৰ মানুহ যদি সিহঁতক চাবলৈ আহে, সিহঁতৰ পিন্ধিবলৈকো ভাল কাপোৰ নাই নহয়। মই কাপোৰ দুযোৰ দি পঠিয়াম দুইজনীলৈ। ঠিক আছে যা, মই পঠাই দিম বাৰু। কিন্তু তই যে ইমান সহায় কৰিছ আমাক, আমাৰ ছোৱালী দুজনীৰ কাৰণে যে তই ইমান চিন্তা কৰিছ, সেই কথাটো ভাবিহে ভাল লাগিছে মনতে। একো নহয় খুৰী, এইবোৰ ভাবি নাথাকিবিচোন। ইমান ভাল ছোৱালী সিহঁত দুজনীৰ কাৰণে কিবা এটা কৰিবলৈ পালে মোৰো ভাল লাগিব। আৰু সিহঁতৰ নিচিনা ছোৱালী দুজনী যদি মোৰ বাইদেউৰ ঘৰৰ বোৱাৰী হয়, বাইদেউৰ যে ভৱিষ্যতো কিমান সুখ হ'ব, সেই কথাটো ভাবিয়ে মোৰ ভাল লাগি যায়। এতিয়া মই গৈ থাকোঁ দে। ঠিক আছে যা তেতিয়া, কালিলৈ সিহঁতৰ লগতে তয়ো আহিবি কিন্তু। হ'ব খুৰী, মই গৈ থাকোঁ। আপোনালোকৰ ছোৱালী দুজনী কিন্তু বহুত মৰম লগা দেই। মোৰ বহুত পচন্দ হৈছে সিহঁত দুজনীক, আৰু মোৰ ল'ৰা দুটাই পচন্দ কৰিছে। যদি আপোনালোকৰ কোনো আপত্তি নাথাকে আমি তেতিয়া বিয়াৰ বাবে আগবাঢ়িব পাৰোঁনে বাৰু? আমাৰ কোনো আপত্তি নাই। আমাৰ ছোৱালী দুজনী যদি আপোনাৰ দৰে ধনী মানুহ এঘৰলৈ বিয়া দিব পাৰোঁ, তেতিয়াহ'লে আমি কিমান সৌভাগ্যশালী হ'ম সেই কথা আপুনি ভাবিবই নোৱাৰিব। কিন্তু ইমান সোনকালে বিয়াৰ যোগাৰ কৰিবলৈ আমাৰ হাতত টকা পইচাও নাই। আপুনি সেইবোৰ কথা কিয় চিন্তা কৰিছে? সিহঁত দুজনী বিয়াৰ নামত আপুনি 1 টকাও খৰচ কৰিব নালাগে। ছোৱালী দুজনীক মই লৈ গৈ মোৰ ঘৰতে বিয়া তুলিমগৈ। সিহঁতৰ কাৰণে যি খৰচ কৰিব লাগে সেইখিনি ময়ে কৰিম। আপোনালোকে মাত্ৰ ছোৱালী দুজনী দিলেই হ'ল আৰু। সিহঁত দুজনীক এনেকৈ উলিয়াই দিবলৈ আমাৰো বেয়া লাগিব নহয়। যিমানেই নহওক কিয় ছোৱালী দুজনীৰ লগত 2 বস্তু দিব পাৰিলেহে মাক দেউতাক হিচাপে আমি শান্তি পাম। নাই আপোনালোকে সেইবোৰ কথা একেবাৰে মনলৈ নানিব। আপোনালোকৰ মৰমৰ ছোৱালী দুজনীক আমাৰ দিয়াৰ পিছত আৰু কি দিব লাগে কওকচোন? আৰুতো দিবলৈ বাকী নাথাকিবই। গতিকে সিহঁতৰ লগত যৌতুকৰ নামত আপোনালোকে একোৱেই দিব নালাগে। মাত্ৰ আপোনালোকৰ ছোৱালী দুজনী দিলেই হ'ল। আপোনালোকৰ দৰে মানুহ এঘৰৰ পৰা ইমান ধুনীয়া দুজনী সংস্কাৰী ছোৱালী মোক বোৱাৰী হিচাপে দিব, তাতকৈ আৰু মোক একোৱেই প্ৰয়োজন নাই। সঁচাকৈ আমি বহুত ভাগ্যৱান। আমাৰ ছোৱালী দুজনীয়ে যে আপোনাৰ দৰে শাহু এগৰাকী পাব, সেই কথাটো ভাবিয়ে কিবা বহুত ভাল লাগি যায়। গতিকে আপুনি যেতিয়া তেনেকৈ কৈছে আৰু সোনকালে বিয়াখন হৈ যোৱাটোৱে ভাল হ'ব। তেতিয়াহ'লে আমি বিয়াৰ বাবে আগবাঢ়িব পাৰোঁ আৰু। জোনালী, তৰালী, তোমালোকৰ কিবা আপত্তি আছে নেকি কোৱাচোন? আমাৰ ল'ৰা দুটাৰ কিন্তু একোৱেই আপত্তি নাই। আমাৰ একোৱেই আপত্তি নাই। সৰুৰ পৰা মা দেউতাই যি কৈছে আমি সেইমতে চলি আহিছোঁ। গতিকে এতিয়াও মা দেউতাৰ মতেই চলি যাম আমি। ঠিক আছে, তেনেহ'লে আমি এতিয়া গৈ থাকোঁ। যিমান পাৰোঁ সোনকালে আমি বিয়াখনৰ বাবে প্ৰস্তুতি চলাওঁগৈ। আপোনালোকে চিন্তা নকৰিব, আৰু আপোনালোকে বিয়াৰ বাবে একো যা যোগাৰো কৰিব নালাগে। যিমানখিনি খৰচ হয় সেইখিনি ময়ে মোৰ ফালৰ পৰা কৰিম। হ'ব আৰু যাওঁগে তেতিয়া। যেনেকৈ আপোনালোকক শুশ্ৰূষা কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰিলোঁ। তাতে আমি বহুত দুখীয়া মানুহ যে, আমাৰ সিমানখিনি সামৰ্থ্যও নাই কৰিবলৈ। তেনেকৈ কিয় কৈছে বাৰু? আপোনালোকে আমাক কিমান মৰম শ্ৰদ্ধা কৰিছে, সেইখিনি আমাৰ বাবে বহুত। এতিয়া আমি গৈ থাকোঁ দিয়ক, দেৰি হ'ব নহয়। ঠিক আছে যাওক তেতিয়া আৰু। জোনালী, তৰালী, তহঁত দুইজনী ভালদৰে থাকিবি তাত। আমালৈ বৰ বেছিকৈ মনত পেলাই নাথাকিবি। সদায় শাহুৱেৰৰ যত্ন ল'বি, ভালকে থাকিবি। সেই ঘৰখনৰ কথা আৰু কেতিয়াও বেয়াকৈ নাভাবিবি। মা, দেউতা, তোমালোকে দুখ নকৰিবা। আমি তাত ভালদৰে থাকিম। আমাক সৰুৰ পৰা তোমালোকে যিখিনি সংস্কাৰ দিছা, আমি সেইমতে সদায় সকলোবোৰ কৰি যাম। সেই ঘৰখনৰ কথা আৰু কেতিয়াও বেয়াকৈ চিন্তা নকৰোঁ। মা, তোমালোকে ইমান চিন্তা নকৰিবা। আমি শাহুমাৰ সদায় যত্ন ল'ম, তেওঁক সদায় মৰম কৰিম মা। আৰু তোমালোকে সদায় আমাক ভাল কথাই শিকাই আহিছা নহয়, গতিকে আমি সদায় ভালটোৱে কৰি যাম। কেতিয়াও আমাৰ হৈ তোমালোকে বেয়াকে শুনিবলৈ নোপোৱা মা। জোনালী, তৰালী, তহঁতৰ ভালে আমাৰো ভাল। গতিকে ভালদৰে থাকিবিগৈ, আমালৈ মনত পেলাই নাথাকিবি। বিয়নী ছোৱালী দুজনীক মৰম কৰিব, নিজৰ ছোৱালীৰ দৰে ভাবিব সিহঁত দুজনীক। কিবা ভুল হ'লে আপুনিয়ে শুধৰাই দিব। আমি বহুত টকা পইচা দি সিহঁতক ডাঙৰ কৰিব নাই পৰা, কিন্তু ভালকৈ চলিবলৈ যিখিনি কথা শিকাব লাগে সেই সকলোবোৰে শিকাইছোঁ সিহঁতক। কাম বন কৰিব জানে দুইজনীয়ে।
আপোনালোকে সেইবোৰ চিন্তা নকৰিব। মোৰ ল'ৰা দুটাহে, ছোৱালী নাই নহয়। গতিকে সিহঁত দুজনী আজিৰ পৰা মোৰ ছোৱালী। মই বহুত মৰমেৰে সিহঁতক ৰাখিম। আৰু আপোনাৰ ছোৱালী দুজনী বহুত সংস্কাৰী ছোৱালী হয়। গতিকে সিহঁতেও মোক বহুত মৰম কৰিব। মোৰ ঘৰত সিহঁতে একোৱেই কষ্ট নাপায়। আপোনালোকে চিন্তা নকৰিব। আমাৰো দেৰি হৈছে নহয়, এতিয়া যাবগৈ লাগে সোনকালে। নাই, আমি সিমান চিন্তা কৰা নাই, কিন্তু সৰুৰ পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ কৰা ছোৱালী দুজনীক আজি আপোনাৰ ঘৰলৈ উলিয়াই দিছো। এই সময়ত আৰু আমাৰ অলপ হলেও বেয়া লাগিবই। আপোনাক যিখিনি ক'ব লাগে কৈছো, আৰু বেয়া নাপাব। সিহঁত দুজনীক মৰমেৰে ৰাখিব। যাওক এতিয়া, আপোনালোকৰো দেৰি হ'ব নহয়। মা, দেউতা, আমি গৈ থাকো, আমাৰ দেৰি হ'ব নহয়। মা, দেউতাৰ যত্ন ল'বা, গাটো বেয়া হৈ থাকে নহয়। দৰৱ পাতিবোৰ সময়মতে খোৱাবা। আমি এতিয়া যাওঁ মা, আমাৰ কাৰণে চিন্তা কৰি নাথাকিবা। যা আইজনী, তাত ভালদৰে থাকিবি। তহঁতিও আমাৰ কথা মনত পেলাই নাথাকিবি। মা, দেউতা, আমি গৈ থাকো। আমাক আশীৰ্বাদ কৰিবা যাতে আমি সদায় সুখী হৈ থাকিব পাৰো। আমি এতিয়া যাওঁ, আপোনালোকে চিন্তা নকৰিব। আমাৰ দেৰি হ'ব নহয়। ঘৰত সকলোবোৰ মানুহেই বাট চাই আছে নহয়, যা যোগাৰ কৰি লৈ। ঠিক আছে, যাওক তেতিয়া আপোনালোক। তৰালি, তোক মই ইমানকৈ মাতি আছো, তই ইয়াত কি কৰি আছিলি? বা, ইমান ধূলি হৈ আছিলে ইয়াতে, মই এইবোৰ অলপ চাফা কৰি আছিলো। তোক কিবা কৰি দিব লাগে নেকি কচোন? মই পাকঘৰত আছিলো যে, ভাবিছিলো তোক মাতোচোন, মায়ে কিজানি চাহ খাব, মালৈ চাহ একাপকে বনাবি। ঠিক আছে বা, মই মাক আগতে সুধি লওঁগৈ ৰ, মায়ে চাহ খায় নে নাখায়। খাম বুলি ক'লেহে মই বনামগৈ। আৰু তই যা তেতিয়া সোনকালে, মাক ক'ত কৈ। মায়ে ইমান সময়ত সদায় চাহ খায় নহয়। মই পাকঘৰৰ কামত ব্যস্ত থকাৰ কাৰণে মালৈ চাহ কৰিবলৈ সময় পোৱা নাছিলো। হ'ব বাৰু বা, মই এতিয়াই সুধিমগৈ। অ' বা, তই বাৰু কথা এটা ভাবিছনে? আমি কেনেকুৱা ঘৰৰ ছোৱালী আছিলো চাচোন, আৰু আজি আহি আমি কেনেকুৱা এঘৰত বোৱাৰী হলোহি। আমাৰ যে ভাগ্যখন আৰু দেই, ভগৱানে ভাল আমাক চকু মেলি চালে। হয় অ' ভণ্টি, মা দেউতাই আমাক কিমান কষ্টৰে সৰুৰ পৰা ডাঙৰ কৰিছিল। টকা পইচাৰ বহুত অভাৱ আছিল আমাৰ, কিন্তু মা দেউতাই আমাক বহুত মৰম কৰিছিল, বহুত সংস্কাৰ দিছিল, যাৰ বাবে আজি আমি এনেকুৱা এঘৰৰ বোৱাৰী হ'বলৈ পালো। গম পাওঁনে? এইখিনি কেৱল মা দেউতাৰ বাবেহে সম্ভৱ হৈছে। আৰু আমাৰ শাহু মাজনী চাচোন, কিমান যে ভাল, আমাক কিমান মৰম কৰে, আমাক দুইজনীকে নিজৰ ছোৱালীৰ দৰে ভাবে। অ' মা, শাহু মায়ে সঁচাকৈ আমাক বহুত মৰম কৰে। এটা কথা কিন্তু, আমিও শাহু মাক আমাৰ নিজৰ মাজনীৰ দৰেই মৰম কৰিব লাগিব, সদায় শ্ৰদ্ধা কৰি যাব লাগিব দেই বা। অ' ভণ্টি, তোৰ কথাষাৰ শুনি কিন্তু মোৰ বহুত ভাল লাগিছে দেই। তই যে ইমানখিনি কথা বুজি পাইছ। এতিয়া এইবোৰ পাতি নাথাকো, যা সোনকালে যাম মাৰ ওচৰলৈ। মাৰ চাহ খাবৰ সময় হ'লেই চাগে। ময়ো পাকঘৰলৈ যাওঁচোন, ভাত হোৱাই নাই নহয় বনাই। তেওঁলোক আকৌ ডিউটিলৈ যাব লাগিব নহয় এতিয়া, ভাতৰ দেৰি হ'লে খঙেই কৰিব চাগে। ঠিক আছে বা, তই যা তেতিয়া, ময়ো মাৰ ওচৰলৈকে যাওঁ। মই যে সঁচাকৈ বহুত ভাগ্যৱান দেই। কিমান যে সংস্কাৰী বোৱাৰী দুজনী পাইছো, ইমান মৰম কৰে মোক, নিজৰ মাকৰ দৰে ভাবে। ভণ্টিক সঁচাকৈ বহুত ধন্যবাদ দেই। তাইক মই যেনেকুৱা ছোৱালী দুজনীৰ কথা কৈছিলো, তাই মোক সঁচাকৈ তেনেকুৱা ছোৱালী দুজনীয়ে মোৰ বোৱাৰী কৰি পঠিয়ালে।